নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ স্মাৰ্ট আছামত। আজি মই আপোনালোকক এনেকুৱা কেইটামান এণ্ড্ৰইড এপ্লিকেশ্যনৰ বিষয়ে ক'ম, যাৰ সহায়ত আপোনালোকে ঘৰতে বহি ইংৰাজী শিকিব পাৰিব। কথাখিনি ভালদৰে বুজি চাবলৈ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব লাগিব। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এই ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষৰ বেল আইকনটোত ক্লিক কৰিব এনেকুৱা টেকন'লজি ৰিলেটেড ভিডিঅ' চাই থাকিবলৈ। আৰু এইটো একদম ফ্ৰী হয়। বলক আৰম্ভ কৰোঁ। প্ৰথম এপ্লিকেশ্যনটো হৈছে কেমলি। এই এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। এই এপ্লিকেশ্যনটোৰ এটা ভাল কথা হৈছে যে ইয়াত আপোনাক টিউটৰৰ সহায়ত আপোনাক ইংলিছ শিকোৱা হয়, অৰ্থাৎ ইয়াত আপোনাৰ ভিডিঅ' কলৰ জৰিয়তে আপোনাক ইংলিছ শিকোৱা হয়। ইংলেণ্ড, আমেৰিকা এনেকুৱা ঠাইৰ পৰা আপোনাক টিউটৰ থাকে, তাৰে ইয়াত অনলাইন থাকে, তেওঁলোকৰ লগত আপোনালোকে ডাইৰেক্ট কথা পাতিব পাৰে আৰু ইংলিছ শিকিব পাৰে। ইয়াত টিউটৰসকল 24 ঘণ্টা অনলাইন থাকে। যদি আপোনালোকে যেতিয়াই ইচ্ছা তেতিয়াই তেওঁলোকৰ লগত ভিডিঅ' কল কৰি কথা পাতিব পাৰিব। আৰু ইয়াত আপোনাক বেলেগ বেলেগ পৰীক্ষাও থাকে, যাৰ সহায়ত আপোনাক ইংলিছ শিকোৱা হয়। 2 নম্বৰ এপ্লিকেশ্যনটো হৈছে হেল্ল' ইংলিছ। এই এপ্লিকেশ্যনটোৰ এটা ভাল কথা হৈছে যে ইয়াত আপোনাৰ অসমীয়া ভাষাৰ সহায়তো ইংলিছ শিকিব পাৰে। এই এপ্লিকেশ্যনটোত আপোনাক ইংলিছত যি বাক্য কোৱা হয় সেইবিলাকৰ আপোনাৰ অসমীয়াটো ইয়াত কোৱা হ'ব আৰু এনেকৈ আপোনাক ইংলিছ শিকোৱা হয়। আৰু ইয়াত বিভিন্ন ধৰণৰ লেচন আছে, তাৰ দ্বাৰা আপোনালোকে ইংলিছ শিকিব পাৰিব। আৰু আপোনাক বিভিন্ন পৰীক্ষা লোৱা হ'ব, সেই পৰীক্ষাবিলাক পাছ কৰিলে আপুনি তাৰ সহায়তো আপুনি ইংলিছ শিকিব পাৰিব। আৰু ইয়াত অকল আপোনাক ইংলিছত লিখাটো দেখুৱাই নহয়, ইংলিছৰ প্ৰনাউন্সিয়েশ্যনটো আপুনি শুনিব পাৰে ইয়াত। আৰু ইয়াত আপোনাৰ ভইচ ৰিকগনাইজ অপশ্যনটো আছে, যাৰ সহায়ত আপোনালোকে কৈ কিনেও ইংলিছটো শিকিব পাৰিব। 3 নম্বৰ এপ্লিকেশ্যনটো হৈছে মেমৰাইজ। এই এপ্লিকেশ্যনটোত আপুনি ইংলিছ শিকাৰ লগতে আৰু বিভিন্ন ভাষাও শিকিব পাৰে। ইয়াত আপোনাৰ কিছুমান ভিডিঅ' পোৱা যায়, যাৰ সহায়ত আপোনাক ইংলিছ শিকোৱা হয়। ভিডিঅ'টো চালে আপোনাক বহুতখিনি শিকিব পাৰিব। ইয়াত আপুনি যোনটো শিকে সেইটো লেংগুৱেজ ছিলেক্ট কৰিলে আৰু যি লেংগুৱেজত শিকিব খোজে সেইটো ছিলেক্ট কৰিব লাগে। যেনে আমাৰ হিন্দীত শিকিব লাগিব, গতিকে হিন্দীটো ছিলেক্ট কৰিলে আপোনাক ইংলিছ আপোনাক শিকাই দিব আৰু ইয়াৰ দ্বাৰা আপুনি যথেষ্ট উপকৃত হ'ব পাৰিব। 4 নম্বৰ এপ্লিকেশ্যনটো হৈছে ডিঅ'লিংগো। ডিঅ'লিংগো এপ্লিকেশ্যনটো আপুনি ইংলিছ শিকাৰ লগতে আৰু বিভিন্ন লেংগুৱেজো শিকিব পাৰে। এই এপ্লিকেশ্যনটোত আপোনাক চিত্ৰৰ সহায়ত দেখুওৱা হ'ব, গতিকে আপুনি বস্তুবিলাক বুজি পোৱাত সহজ হ'ব আৰু আপুনি সোনকালে শিকিব পাৰিব আৰু ভালদৰে শিকিব পাৰিব। আৰু ইয়াত আপুনি মুখেৰে কৈও ইংলিছ শিকিব পাৰে। ইয়াতো আপোনাৰ বিভিন্ন পৰীক্ষা লোৱা হয়, যাৰ ফলত আপোনাৰ ইংলিছ শিকা সহজ হ'ব। 5 নম্বৰ এপ্লিকেশ্যনটো হৈছে লাৰ্ণ ইংলিছ গ্ৰামাৰ। এই এপ্লিকেশ্যনটোৰ সহায়ত আপুনি গ্ৰামাৰ অতি সহজে শিকিব পাৰিব যদি আপুনি ইংলিছ অলপ জানে। গতিকে এই এপ্লিকেশ্যনসমূহ ডাউনলোড কৰক আৰু ইউজ কৰক আৰু আপোনালোকে ঘৰত বহিয়ে ইংলিছ শিকিব পাৰিব। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব। আৰু আপোনাৰ কিবা প্ৰশ্ন থাকিলে কমেণ্টত লিখিব পাৰে আৰু ভিডিঅ'টো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।